নীলন্ত ব্রাহ্মণ গণন্ত জীবে হরে কৃষ্ণ কুমরি যাত্রা করিলন্ত দ্বারকা দেহ প্রতি মনস মিলন্ত কিনু প্রভাত দেখিব আজি বিপ্ৰদামৰ মনত আনন্দ। আজি ব্ৰাহ্মণীয়ে যিখন সান্দহৰ টোপোলা দিলে সেই সান্দহৰ টোপোলাটোকে কালনি চেপত লৈ আজি আনন্দৰে গৈ আছে। আৰু এতিয়া যুগৰ নিচিনা গাড়ী মটৰ যোৱা সুবিধা থকা ভাল আছিল, কিন্তু তেতিয়া চব পৰিডালে মানে কি, আজিকালি ল'ৰা ছোৱালীসকলে জানি লোৱা উচিত খোজকাঢ়ি যোৱাটোকে পৰিডাল বুলি কোৱা হয়। এই তেতিয়া খোজকাঢ়ি গৈ আছে যদি ইমান আনন্দ অন্তৰত, আজি ল'ৰালি কালতে দেখা সখীক আজি দেখিমগৈ মই, এটা আনন্দ, এটা হেঁপাহ। সেইকাৰণে আমাক কৈছে এই লোকসকল, বংগদেশৰ চৈতন্যদেৱে লিখিছে, ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না, চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনীৰ কুল, গৌৰাংগী দাই হৰি হৰি বোল। এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে মদ কোনোদিনে নাখাব, মদত কলি আছে। জুৱা কোনোদিনে নেখেলিব, জুৱা খেলত কলি আছে। বেইচা নাৰী সংগ নল'ব, তাত কলি আছে। সীমা কাৰো সীমা কোনেও ঠেলি নিনিব, তাত কলি আছে। হয়নে? বাক্য বচন আমি শুদ্ধ কৰিব লাগিব। 9খন দৰ্জাক আমি শুদ্ধ কৰিব লাগিব। শুদ্ধ কৰি যেতিয়া আমি ঈশ্বৰৰ ওচৰত ভকতি কৰিম, সেই ভকতি প্ৰভু ভগৱন্তে আমাক গ্ৰহণ কৰিব। সেইকাৰণে পৰম প্ৰভু ভগৱন্তে কৈছে, যিজন সৎ, যিজন ভকত, সেইজনে যদি এপাত তুলসী, এচামুচ পানী, এটি ফুল দি মোক মানে প্ৰাৰ্থনা কৰে, তাতে মই শান্তিৰে তথাস্তু বুলি আশীৰ্বাদ দিওঁ। আৰু যিজনে নিজৰ দেহটো ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু মানে পৰিচালনা কৰিব নাজানে, বাক্য পৰিচালনা কৰিব নাজানে, বাক্য শুদ্ধি কৰিব নাজানে, সেইজনে যদি ভাৰে খাঙে, গাখীৰে, মিঠৈ, ক্ৰীমে, দৈয়েও যদি মোক অৰ্পণ কৰে, মই সেইবোৰ গ্ৰহণ নকৰোঁ। গতিকে সেই যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে সৎ হওক, জ্ঞানী হওক। জ্ঞানী হৈ যেতিয়া ভকতি কৰিব, ঈশ্বৰে সেইখন ভকতিত সন্তুষ্ট হ'ব। হয়নে? ভগৱন্ত সন্তুষ্ট হ'লে কাৰোবাৰ কিবা আকাল আছেনে পৃথিৱীত? নাই। ভগৱন্ত যাৰ সৰ্বসিদ্ধি তাৰ এক। আৰু দেৱৰ্ষি নাৰদে প্ৰভু ভগৱন্তক সুধিছিলে, কাৰণ আপুনি কাক ভাল পায়? তেতিয়া ভগৱন্তে কৈছিলে, মই ভকতক ভাল পাওঁ বেছি। আকৌ এতিয়া আপুনি আকৌ তাৰ পাছত কাক ভাল পাব? কৈ যে ভকতে ভাল পায় যাক মই ভাল পাওঁ তাক। যিসকল লোকক ভকতে ভাল পাব, সেইজনক মই ভাল পাওঁ। আৰু যাক ভকতে বেয়া পাব, সেইজনক মই ভাল নাপাওঁ। এতিয়া আমি অধমসকল আহি আপোনালোকৰ ওচৰত পাইছোঁ। আহি প্ৰথমে আপোনাসকলে আমাক ভাল পাব লাগিব বা মোক ভাল পাব লাগিব, তেতিয়া মণিকোটত থকা ভগৱন্তজনে আমাক ভাল পাব। হয়নে গোসাঁই? আৰু যদি আপোনাসকল ভকতনী যুৱক যুৱতীসকলে মোক বেয়া পাই আছে, তেনেহ'লে মই মণিকোটত যাই দীঘল খাই পৰি পেলাই যদি ভগৱানক কওঁ মোক ভাল পাওঁ, ভাল পাওঁ, ভাল পাওঁ, ভাল পাবনে? নাপায়। হয়, গতিকে 1 নম্বৰতে আমাৰ লোকসকল, ভকতনীসকলে মোক ভাল পাব লাগিব। তেতিয়া ভগৱন্তক ইমান মই খাতি কৰিবলগীয়া নাই আৰু, সেয়া এটা কৰিলেই হ'ল, ভালে পাব। হয়নে? গতিকে আমাক কৈছে ভকতে ভাল পায় যাক, ভগৱন্তে ভাল পায় তাক। আৰু ভগৱন্তে ভাল পায় যাক, ধনে ভাল পায় তাক। ধন ভগৱন্ত, গতিকে ধন মন কৰিব। সেইকাৰণে স্বামী বিবেকানন্দ দেৱৰ বাণীত লিখিছে, ধন লৰুৱাই ধৰিবা, যত্ন নকৰিবা, কেতিয়াবা ভৰি হাত ভাগি পেলাই পৰি থাকিবা। হয়নে? ধনে যেতিয়া আপোনাক ভাল পাব, আপোনাৰ পকেটৰ ওচৰত আহি ঘূৰি থাকিব। ঘূৰি থাকোঁতে আপুনি লাহে লাহে ধৰি ধৰিবই থাকক। হয়নে? বৰ কষ্ট নাই, এনেকৈ থাকিব লাগিব। হয়, গতিকে কৈছে ভগৱন্তে ভাল পায় যাক, ধনে ভাল পায় তাক। এজন মানুহে জীৱনত ভগৱন্তে ভাল পোৱা কৰ্ম কৰাই নাই।
তেওঁ কিন্তু ধন বিচাৰি পাগল হৈ পৰিছে, কাম নাই হয়নে? যাই ক'ৰবাত ধন আছে বুলি হাত মাৰি দেগৈ ধন নাই। এই যে আমাৰ কিছুমান মানুহে কয় নাই নকয়, এদিন এগৰাকী বুঢ়ী মানুহে কৈছে, দেহি ইমান ঘূৰি পাকি ফুৰি গাখীৰ চৰু বুলি হাত মাৰি দিছিলোঁ, দেহি সোণৰ চৰুতহে পৰিল, হাতখন সোণৰ চৰুত পৰিল। হয়নে? গাখীৰৰ চৰু বুলি হাত মাৰি দিলে সোণৰ চৰুটোতে হাতখন পৰিলে। গতিকে কোনোবাই যদি সোণৰ চৰু বুলিও হাত মাৰি দে, ভগৱন্তে যিদিনা মৰম কৰিব গাখীৰ চৰুতে পৰিব হাত। হয়নে নহয়? কওক কথাটো, যদি নহয় আপোনাসকলে ক'ব। গতিকে সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে ঈশ্বৰে ভাল পোৱা, ভকতে ভাল পোৱা কৰ্ম কৰক, তেনেহ'লে দেখিব সেইডাল সোণৰ চৰু হাত মাৰি দিয়ক, বঢ়িয়া দৈ গাখীৰতে পৰি যাবগৈ। বঢ়িয়া গোবিন্দ। কওক। বঢ়িয়া। আৰু কাণ্ডৰ কথা যে ওলাইছিল, ৰামায়ণৰ কাণ্ড, ভাগৱতখন পৰমাৰ্থিক তত্ত্ব, ভাগৱতৰ স্কন্ধ আৰু গীতা অধ্যায়, এইবিলাকৰ কিবা আছে। যেনেকৈ এতিয়া ভাগৱতখন পৰমাৰ্থিক তত্ত্ব মানে হ'ল গোসাঁই, দেহে যিমান ভাগৱতে সিমান, ভাগৱতে যিমান দেহে সিমান। সদৌ শেষত আপোনাসকলে পাবগৈ এইখন ভাগৱত 1431 পৃষ্ঠা আছে। 1407 পৃষ্ঠাত শুকদেৱে পৰীক্ষিতক সুধিব, ৰাজা তোমাৰ কিবা খাবলগীয়া আছিল নেকি, জানিবলগীয়া আছিল নেকি, ক'বলগীয়া আছিল নেকি, হয়নে? সুধিবলগীয়া আছিল নেকি কওক। তেতিয়া পৰীক্ষিত ৰজাই ক'ব, এই পৃথিৱীখনত যিটো বস্তু জানিলে আৰু জানিবলগীয়া নাই, সেইটো বস্তু মোৰ জানা হৈ গ'ল। যিটো বস্তু খালে এচামুচ খালেই আৰু পৃথিৱীত খাবলগীয়া নাই, সেই বস্তুটো মই খোৱা হৈ গ'ল। যি শুনিলে পৃথিৱীত আৰু শুনিবলগীয়া নাই, সেইটো শুনা হৈ গ'ল। যি ক'লে আৰু ক'বলগীয়া নাই, সেইটো কোৱা হ'ল। গতিকে মোক একো নালাগে। এতিয়া সিংহীমুনি মানে অভিশাপ আছে নহয়, 7 দিনৰ ভিতৰত তখকে দংখিব, ব্যৰ্থ নহয় মুনিৰ বচন নিশ্চয়ে ফুলিব। আজি ভাগৱত কিয় শুনিবলগীয়া হ'ল? তাৰমানে সিংহীমুনিৰ অভিশাপ, 7 দিনৰ ভিতৰত তোমাক তখংনাকে দংশন কৰক। গতিকে আজি 1407 পৃষ্ঠা পোৱাৰ লগে লগে আপোনাসকলে দেখিব, পৰীক্ষিত ৰজাই ক'ব, হে তখংনাক আপুনি ক'ত আছে? সিংহীমুনিৰ বাক্যটো ৰক্ষা কৰক, ঋষিমুনিৰ বাক্য নষ্ট নকৰি আহক, মোক দংশন কৰক, মই যাওঁ। হয়নে? এয়াই হ'ল পৰমাৰ্থিক তত্ত্ব। গতিকে যিদিনা আপুনি জানি ল'ব এই দেহটো মিছা, ঈশ্বৰ বুলি কোৱাটো সঁচা, কাৰণ এই দেহটো কোনো মাৰ্কা নোহোৱা দেহ। চাই থাকোঁতে শিশুকাল, তাৰপাছতে পালেগৈ যৌৱনকাল, তাৰপাছতে পালেগৈ বৃদ্ধকাল, তাৰপাছতে পালেগৈ জয়াকাল। কোনোবাই এদিনা শুনিব আমুকটো মানুহ ঢুকাল, হয়নে? ইয়াৰ মাৰ্কা আছেনে? এতিয়া মন কৰক কৃষ্ণ, শিশুকালটো কিদিনা যায়, যৌৱনকালত প্ৰৱেশ হ'ল, আমাৰ মনত নাই। এতিয়া যৌৱনকালটো পাই পেলাই ইমান আনন্দ পাইছিলোঁ, আই বোপাই ধুনীয়া ছোৱালী এজনী বিয়া কৰি দিল, তাইৰ লগত থাকিনো ইমান শান্তি পাইছোঁ, কথা এইভাগে যদি থাকিব পোৱা হয়, ভাবিছিলোঁ বৃদ্ধ হয়নে, ভাবিছোঁ চিৰকি এনেকৈ থাকিব পাৰিম আৰু। কিন্তু দুখৰ বিষয়, 60 বছৰ পাৰ হোৱাৰ পাছত, 70 বছৰ পাৰ হোৱাৰ পাছত যৌৱনকাল গুচি গ'ল, বৃদ্ধকালত প্ৰৱেশ হ'ল। আপুনি সেই যৌৱনকালৰ কথাটো বিচাৰিলেও উলিয়াব নোৱাৰে, টকা পইচা দিও কিনি খুব পোৱা নাপায়, হয়নে? সেইকাৰণে মহাকবি গোবিন্দ মিশ্ৰই গীতাত কি লিখিছে, এই ৰাম সিও হক ভাল থাকে চিৰকাল, যেন স্বপ্ন পৰাই সূৰ্য কান্তি ফুল চন্দ্ৰ ৰশ্মি পাইলে, সন্ধ্যা বেলা গেলি যাই। কথা
যৌৱনকালটো পাই মোৰ মানুহগৰাকী সংগ পাই কিমান সুখ আনন্দ শান্তিত বসবাস কৰি আছোঁ। কথা সিয়ে যদি থকা হয় বুঢ়া কাললৈকে নাথাকে। যেনেকৈ এটা সূৰ্যকান্তি ফুল দুপৰীয়া হ'লে জকমকীয়া হৈ ফুলি উঠে আৰু সন্ধিয়া হোৱাৰ লগে লগে মৰহি পেলাই জাপ যায়, এই তেতিয়া আমাৰো 60-70 বছৰ হোৱাৰ লগে লগে এই ফুল মৰহি গ'ল, সূৰ্যকান্তি ফুল এতিয়া বিচাৰি নাপায়। আৰু লাহে লাহে 80-90 হোৱাৰ লগে লগে তেতিয়া আপোনালোকে কি ক'ব জানে? কাম নাই আৰু যোৱাহে কাম আৰু। এতিয়া আপোনালোকে কি ভাবিছে নাজানো, মই এতিয়া ঘৰত কৈ দিওঁ মোৰ কাম শেষ হয়নে? 13 বছৰ বয়সৰ পৰা শাস্ত্ৰ ভাগৱত হৰিনাম হৰি কীৰ্তন গাই ফুৰিলোঁ। আপোনালোকৰ পাও ধূলি ভোলা নামতি বুলি ক'লে এসময়ত অসমত চবেই জানে। 85টা ৰূপৰ পদক আপোনালোকৰ আশীৰ্বাদে পালোঁ। হয়, টিভি চেণ্টাৰ ৰেডিঅ' চেণ্টাৰত 1 নম্বৰ অজাপালি প্ৰথম স্থান পালোঁ। তাৰ বাহিৰে ভাওনা সভা হয়নে? থিয়েটাৰত 7 বছৰ 5 মাহ ফুৰি অনেক ভাওনা কৰি কিমান আনন্দ ৰং ৰহস্য পালোঁ। আৰু গোটেই অসমত এতিয়া ভাগৱত ব্যাখ্যা কৰি এতিয়া এয়া কালি আহি পাইছোঁহে নাই, এই 8 দিন 7 দিন গ'ল যোৰহাট শিৱসাগৰ মানে গোলাঘাট ইয়াত হয়নে? গতিকে মই ঘৰত মোক কৰিব কৈছোঁ দিয়া মোৰ কাম শেষ পঞ্চতমগত, গতিকে তোমালোকে বৰ চিন্তা নকৰিবা, মই এতিয়া যাবাই বিচাৰি আছোঁ আৰু হ'ল আৰু এখন পৃথিৱীত চব খোৱা হৈ গ'ল হয়নে? ল'ৰা ছোৱালী তুলিলে কেনেকুৱা হয় তাকো জানা হৈ গ'ল হয়। আৰু ভাতৰ লগত কি কি খালে ভাল লাগে, কি কি খালে বেয়া লাগে তাকো বুজা হৈ গ'ল। কিন্তু মৰাপতা পাতৰ তৰকাৰীটো অকণ তিতা হ'লেও বৰ ভাল লাগে হয়নে কওক? হয়নে? কাৰণ ভিতৰত থকা পেলুকেইটাও পৰে, মনত ৰাখিব। গতিকে এতিয়া ঈশ্বৰৰ ওচৰত কৈছোঁ এতিয়া আমাৰ কাম নাই এখন জগতত, এতিয়া আমি যাব লাগিব মানে নুবুলিলেও নিবই কোনোবা দিনা। আমাৰ গৈ আছে ন দিনক দিনে ভটিয়াই যায় নৰনৌকা দিনক দিনে ভটিয়াই যায়, অ ভটিয়ানি সুতে পায় অ নৌকানি লৈ উটুৱাই, ঐ আৰু দুনাই পাবলৈ নায়ে নৰনৌকা দিনক দিনে ভটিয়াই যায়। আমি এতিয়া ভটিয়াই গৈ আছোঁ ধোঁৱাত ধুম। কোনদিনা আমাক ভাগি ছিগি মানে বিনাশ কৰিব তাৰ অন্ত নাই হয়নে? সেইকাৰণে আপোনাসকলে আমাক ভাগৱতে বুজালে বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ এইবোৰ নকৰিবা, এইবোৰ কাম নাই। আমাৰ কোনোবা এদিন জাপ মাৰি 4টা মানুহ কান্ধত উঠি কিনো মজাকে গৈ থাকিব হয়নে? হয়নে কওক? মই ইমান চিন্তা কৰিবলগীয়া নাই, মই মৰিলে কোনে নিব চিন্তা কৰিবলগীয়া নাই। কোনোবা 4টা এতিয়াৰ পৰাই ৰেডি হৈ আছে, কান্ধত ল'বই সিহঁতে হয়নে? বাঁহ কাঠৰ কাৰণেও মই চিন্তা কৰিবলগীয়া নাই, কোনোবাই ক'ৰবাত বাঁহ কাঠ মোৰ কাৰণে যোগাৰ কৰি ৰাখিয়ে ধৰি। জুই লগাবৰ কাৰণে চিন্তা কৰা নাই, কোনোবাই মুখত জুই লগাই দিবই এদিন, ৰেহাই নাই হয়নে? গতিকে যিদিনা আমাৰ এই দেহটো ভাগি ছিগি চুৰমাৰ হ'ব সেইদিনা জইন দিব নোৱাৰে। সেইকাৰণে প্ৰতিমা পাণ্ডে গোৱালপীয়া লোকৰ গীত এটাত গাইছিল দেখিছেনে? একবাৰ হৰি বল মন ৰচনা মানৱ দেহে গৈৰ কৈৰ না, মানৱ দেহে মাটিৰ ভাণ্ডো ভাঙলে হইবে খণ্ড খণ্ড, ভাঙলে দেহা জোৰা দিতে না। একবার হরি বল মন বারে বার, বেলা ডুবিলে হবে অন্ধকার, বেলা ডুবিলে হইব রাতি, সঙ্গে নাই মোর সঙ্গের সাথী, এ ভব নদী কেমনে হইব পার। একবার হরি বল মন বারে বার, বেলা ডুবিলে হবে অন্ধকার। 26 বছৰ বয়সতে আইবোপাই এজনী বিয়া কৰি দিলে। এতিয়া নেকি বৰ তাইক ভাল পাওঁ, তাইক ভাল পায় আৰু কিন্তু বৰ মৰমৰ পত্নী বুলি আছোঁ সঁচা। যিদিনা মই শেষ বিচনাত পৰি ঢলৌ কলৌকৈ যাব ওলাম সেইদিনা মোৰ মানুহগৰাকীয়ে ক'বনে, এই ইমান ঘিতমা আন্ধাৰত যোৱাতকৈ ময়ো আপোনাৰ লগত যাম বুলি ক'ব? নকয়। যদি আপোনাসকলে একেদিনাই 2 দিন 3 দিনৰ ভিতৰত যদি মৰে ভালে হ'ল, যদি শাস্ত্ৰত কৈছে হয়নে? বুধ বৃহস্পতি শুক্ৰ
কুকুৰ এই তিনিদিনত আলহীও হয় কুকুৰ গতিকে 3 দিন আমি বিচনাত পৰি থাকিলে আমাক আউল পইচান ধৰা বোৱাৰীসকল পত্নীসকল একদম আনন্দত থাকিব আৰু তাতকৈ যেতিয়া বেছিকৈ আমি বিচনাত পৰি থাকিম সেইদিনা বৰ মৰমৰ মোৰ পত্নীগৰাকীয়েও কি ক'ব জানে প্ৰভু এইডালক লৈ যাক কৈ আৰু এইডালৰ পৰা কাম নাই আৰু নহ'ব কাৰণ এইডালে মোক খোৱাবও নোৱাৰে সন্তুষ্টও দিব নোৱাৰে ধুৱাবও নোৱাৰে একো কৰিব নোৱাৰে মিছাই এইডালৰ লগত থাকাতকৈ লৈ যাওক গৈ যাওক নিজৰ পত্নীসকলে ক'ব এদিন হয়নে আৰু নিজৰ পুত্ৰ বোৱাৰীসকলে যেতিয়া আপুনি 7 দিন 8 দিন আপুনি বিচনাত পৰি থাকিব নিজৰ পুত্ৰ বোৱাৰীহঁতে ঈশ্বৰক ক'ব প্ৰভু দেউতাক বা বোপাইক মাহি নিয়ম কাৰণ মিছাই আলাই বিলাই পৰি নাহিব গতিকে এয়াইতো জগত হয়নে আৰু গতিকে আমাৰ বাহাদুৰী টেম্পাৰ গৌৰৱ জেঠ দিয়া সকলোৱে জানি লোৱা উচিত আমাৰ যে শ্মশান মানে শ্মশান নহ'ব কোনোবা দেশত কয় মাকৰ কোনোবা দেশত কয় কেয়া পুখুৰী একেখিনিয়ে জেগা নহয় সেইবিলাক যে দেখি চিন্তা কৰিব লাগে এদিন তাৰমানে ময়ো আহিম ইয়াত নহয়নে এইখিনি জেগালৈকে আহিম ময়ো সেইকাৰণে বংগদেশৰ চৈতন্যদেৱে কি ধুনীয়া ভজনত লিখিছে দেখিছেনে পৰি ৰ'ব ঘৰ বাৰী পৰি ৰ'ব সুন্দৰ নাৰী একদিন চবে আমি যাম শ্মশান বাৰী পৰি ৰ'ব ঘৰ বাৰী পৰি ৰ'ব সুন্দৰ নাৰী একদিন চবে আমি যাম শ্মশান বাৰী গতিকে এই লোকসকল কৰিও শৰীৰৰ চৰণে ৰতি কলিত শৰীৰৰ নামেষে গতি আমি যদি নামক সাৰ কৰি লওঁ ভকতৰ পাৱৰ ধূলিক যদি আমি সাৰ কৰি লওঁ নিশ্চয় আমাৰ আত্মাই গতি পাব বুলি 4 বেদ 16 শাস্ত্ৰ 18 পুৰাণে আমাক সিদ্ধান্ত দি আছে